মই মানে অকলশৰীয়া মানুহ। এই মোৰ তালৈ কোনোবা আহিলে এই সৰু এন্ধাৰ কোঠাটো ৰ'দ পৰা যেন লাগে। কথা এটা কওঁ? কওক দাদা। নহয় মানে তেনেকুৱা কথা নহয়, মই মানে অকণমান ধৰোঁ, বেয়া নোপোৱাটো? নাই নাই, নাপাওঁ দাদা। ঠিক আছে ঠিক আছে। মই মানে অকণমান কষ্ট পাই আছোঁ। কষ্ট মানে দাদা? নহয়, কষ্ট মানে এই আপোন লগা মানুহবিলাকক মই মানে তুমি বুলি ক'বলৈ বৰ দিগদাৰী লাগে। তোমাক নহ'লে মই তই বুলি ক'ম দে, হ'ব? হা, ঠিক আছে ঠিক আছে। ৰচোন ৰ। এতিয়াহে অকণমান ভোক লাগিছে নেকি? সুধা এনেকৈ কিবা এটা বনাইছোঁ, খাই ল'বি। তই মন মাৰি কিয় থাক কচোন তই? আৰু তোৰ বয়স কিমান হৈছে? হা, এইটো বয়সত হাঁহি ধেমালি ফূৰ্তি আনন্দ কৰি থাকিব লাগে। পিছে কোৱাটো সহজ, মোৰো সেই একেই। মোৰ যেতিয়া তোৰ বয়স আছিল তেতিয়া ময়ো বহুত সপোন দেখিছিলোঁ। সেই সপোনবিলাকত প্ৰেম, ভালপোৱা আৰু জীৱনত কত যে কি। আৰু সেই সপোনবিলাককে এদিন বুকুত সাৱটি মই গুৱাহাটী পালোহি। তাৰপিছত ভাবিছিলোঁ ইয়াত মোৰ সপোনবোৰ বাস্তৱত ৰূপ দিব পাৰিম, কিন্তু ইয়াত ইমানেই সপোন, সেই হেজাৰ সপোনৰ ভিৰৰ মাজত মোৰ সেই সৰু সপোনটো ক'ৰবাত হেৰাই থাকিল। জীৱনৰ বাস্তৱৰ হেঁচাত মই কিবা এটা হোৱাৰ সপোন হৈয়ে থাকিল। কিন্তু এটা কথা, সেই সপোনৰ জকাটো এতিয়াও মোৰ লগত আছে। তোক মই দেখুৱাওঁ। এইটো লৈ এদিন মই গুৱাহাটীলৈ আহিছিলোঁ। আপোনাৰ এই জকাটো মোৰ বাবে বৰ প্ৰয়োজন। এইটোলৈ যদি মই মোৰ সপোনবোৰ সঁচা কৰিব বিচাৰোঁ, আপুনি মোক সহায় কৰিবনে?